সুদীৰ্ঘ 5 বছৰীয়া শ্বাসৰুদ্ধকাৰী নাটকীয় ঘটনা এটিৰ যৱনিকা হোৱাৰ দিশত মঙলদৰ নিকটৱৰ্তী এজন দৰিদ্ৰ ৰিক্সা চালক 5 বছৰে সন্ধানহীন হৈ থকাৰ পাছত পৰৰাষ্ট্ৰ বাংলাদেশৰ কাৰাগাৰত সন্ধান লাভ কৰে ভুক্তভোগী পৰিয়ালটিয়ে। 3 বছৰ পূৰ্বৰ তথ্য অনুযায়ী বাংলাদেশৰ ঢাকাত থকা ভাৰতীয় উপ উচ্চ আয়ুক্তৰ এখন চিঠিত এই কথা পোহৰলৈ আহিছিল। 2019 চনৰ 5 মেত ভাৰতীয় উপ উচ্চ আয়ুক্তৰ চিঠি নম্বৰ DAC/CUNS/411/03/2019 মৰ্মে অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিবক উক্ত বিষয়টো জনোৱা হৈছিল। পত্ৰত উল্লেখ কৰা মতে মঙলদৈ থানাৰ অন্তৰ্গত কেতপাৰা গাঁৱৰ ফুলেশ্বৰ হাজৰিকাৰ পুত্ৰ মুকুল হাজৰিকা বাংলাদেশৰ ফেনী কাৰাগাৰত কাৰাদণ্ডৰ ম্যাদ উকলাৰ পাছতো কাৰাৰুদ্ধ হৈ আছে। ৰাজ্য চৰকাৰে তেওঁৰ নাগৰিকত্ব সম্পৰ্কত কোনো গুৰুত্ব নিদিয়াত এইদৰে আবদ্ধ হৈ থাকিব লগা হৈছে বুলিও পত্ৰখনত উল্লেখ কৰিছিল। অৱশ্যে চিঠিখনত তেওঁৰ কি অপৰাধ, কিমান দিনৰ কাৰাবাস আদিৰ বিষয়ে কোনো উল্লেখ নাছিল। ৰিক্সা চালক মুকুলে নিৰুদ্দেশ হোৱাৰ দিনা ঘৰৰ পৰা জনাৰাম চৌকালৈ এখন চাইকেল লৈ ওলাই গৈছিল। নিৰুদ্দিষ্ট মুকুল নিজ ঘৰলৈ আহিব বুলি জানি পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিছে। নমস্কাৰ, মোৰ নাম শ্ৰী কাঞ্চন হাজৰিকা। মোৰ স্বামী শ্ৰী মুকুল হাজৰিকা। আজি 6 বছৰে ধৰি তেওঁ নিৰুদ্দেশ হৈ আছে। যোৱাকালি দেউতা আনিব গৈছে। তেওঁ আনিব গৈছে যেতিয়া আহিব বুলি আমাৰ বহুত মনটো ভাল লাগি আছে। বৰ্তমান আমি এতিয়া বাংলাদেশত থকা বুলি গম পাইছোঁ, আমি দেখা পোৱা নাই। গম পাইছোঁ যেতিয়া তাৰ পৰা এখন চিঠি আহিছিল। আকৌ সেই চিঠি মতে ডিচি অফিচৰ পৰা আমাৰ ঘৰলৈ পুলিচ পঠাইছে খবৰ দিবলৈ। সেই পুলিচে খবৰ দিয়া অনুমতে আমাকো মাতি থৈ গ'ল। মাতি তাত গোটেইখিনি আলোচনা কৰি আমাৰ কাগজ পত্ৰবোৰ সকলো দেখুওৱাৰ পিছত তেওঁলোকে অলপমান সহায় কৰিম বুলি অলপমান আগবাঢ়ি গৈছে। এতিয়া বৰ্তমান যদিও তেতিয়া তেওঁলোকে কৰিব নোৱাৰিলে, সুশান্ত ছাৰে আৰু হিতেশ হাজৰিকাৰ জৰিয়তে তেওঁলোকে বহুখিনি আগবাঢ়ি আছে, যাতে তেওঁলোকৰ ক্ষেত্ৰত মোৰ স্বামী শ্ৰী মুকুল হাজৰিকা ভালে ভালে ঘৰলৈ উভতাই আনি দিয়ে আছে। আৰু সৰু ল'ৰাজন এজন বৰ্তমান ক্লাছ 10 পাইছে। কেনেকৈ চলি থাকে? 6 বছৰ মই বৰ্তমান ইয়াতে মই একো কাম বন নাই। মই কি কৰি চলিম? পঢ়া শুনা খৰচ দিম, মই নিজে খাম নে ড্ৰেছ পোছাক দিম, মই কেনেকৈ চলিম? উপায় নাই। সেইকাৰণে মই শুৱালকুছিলৈ গৈছোঁ। শুৱালকুছি তাত পাট মুগাৰ শাল আছে, তাতে সেই কাম কৰোঁ। সেই উপাৰ্জনেৰে মই যিখিনি ময়ো খাওঁ, চলিকেইটাকো অলপ সহায় কৰি, মা দেউতাই যথেষ্ট সহায় কৰিছে দেচোন। মা দেউতাক আশা কৰি ডাঙৰটোকে ঘৰত থৈ গৈছোঁ আৰু সৰুজনক তাতে এডমিশ্যন দিছোঁ স্কুলত দি তাকো চাই আছোঁ। ঘৰখনো সেনেকৈ মই যদি বহুত নোৱাৰোঁ দেচোন, দেউতায়ো সহায় কৰি আছে আৰু ময়ো অলপমান সহায় কৰিছোঁ। তথাপি তাৰমানে তেনেকৈয়ে আমি ঘৰখন চলাই এতিয়ালৈকে বৰ্তমান চলি আছোঁ।